বন্ধু বান্ধৱীসকল, বহুদিন ভিডিঅ' দিয়া নাই, তথাপি আজি মই আপোনালোকৰ আগলৈ আহিছোঁ। মই ক'ব বিচাৰিছোঁ মানুহে মানুহক হেল্প কৰা, মানুহে মানুহক সহায় কৰি কিমান আনন্দ লাভ কৰে। পইচাৰে সহায় কৰিব নোৱাৰিলেও এষাৰ মাতৰ অন্ততঃ কৃপণালি কৰিব নালাগে। তেনে ক্ষেত্ৰত সময় গগৈয়ে বহুতো লোকক সহায় কৰিছে, দেখি আছোঁ আমি তেখেতৰ ভিডিঅ'। তেখেতে সেইটো ভিডিঅ' কৰি ইউটিউবত দিয়াটো কি ভুল হ'ল নেকি? যিহেতু ইউটিউবৰ পৰা পোৱা পইচাই হওক বা যিয়ে হওক সহায়টোতো কৰিছে, তেনেকুৱা কিমান ধনী মানুহ আগবাঢ়ি আহিছে সহায় কৰিবলৈ, আৰু হয়তো কৰিছে কিছু লোকে, ভিডিঅ' দিয়া নাই মই সেইটো কোৱা নাই, কিন্তু তেখেতে সেই ভিডিঅ'টো দিয়াত আপত্তি কিহৰ? কিছু লোকে কৈছে তেওঁ সেই সহায় কৰা ভিডিঅ'বোৰ দি ভিউজ ল'ব বিচাৰিছে। আৰে ভিউজ ল'ব বিচাৰিছে মানে যদি তেখেতৰ সেই ভিডিঅ'টো কোনোবাই বেয়া পায় তেতিয়া নাচালেই হ'ল। কিন্তু এটা ডাঙৰ মহান কাম কৰিছে সময় গগৈয়ে। দেখি আছোঁ নহয় তেখেতৰ ভিডিঅ'বোৰ। পঢ়া শুনা কৰিবলৈ এখন টেবুল নাই, থাকিবলৈ ঘৰ নাই, খাবলৈ এমুঠি চাউল নাই, তেনেকুৱা ল'ৰা ছোৱালীক মাক দেউতাকৰ সৈতে নি এখন ঘৰ সাজি থকা খোৱাৰ ব্যৱস্থা কৰি টেবুল চকী গোটাই দিছে। তাৰপিছত এনেকুৱা এজন বেমাৰী দেখিলোঁ মই এদিন, বাটত পৰি আছিলে, চিভিলত নি ট্ৰিটমেণ্ট কৰি কিমানখিনি সহায় কৰিছে, বহুতো লোকক কৰি আছে, আৰু সেইখিনি কাৰোৰ পৰা পইচা লৈ আনি তেওঁলোকক দিয়া নাই, নিজে কষ্ট কৰি পোৱা পইচাৰে সহায় কৰিছে, আৰু সেই ভিডিঅ' কৰি ইউটিউবত দিছে। গতিকে সেইটো ভিডিঅ' কৰি ইউটিউবত দিয়াত কোনোবা যদি জ্বলিছে তাত আৰু উপায় নাই, যিহেতু ভাল মানুহক আজিকালি বহুতে ভাল নাপায়, সেইটো সঁচা কথা। গতিকে সেইটোৰ পক্ষপাতি মই দেখোঁ, তেখেতক মই বহুতেই ধন্যবাদ দি আহিছোঁ। আৰু কথাটো মই তেখেতৰ বিপক্ষে কোৱা ভিডিঅ' মই পালোঁ কাৰণে কথাষাৰ ক'বলৈ লৈছোঁ। ইমান এটা ভাল কাম কৰিছে, হয়তো এনেকৈ কেইবাজনো যদি এনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন বহুতো ভাল কথা হ'লহেঁতেন। মই কাক কি কৰিব পাৰিছোঁ, কাৰণ মোৰ সেইকণ শক্তি নাই। গতিকে সেইখিনি আমি আনে কৰা দেখিলেও কেতিয়াও বিপৰীতটো ক'ব নালাগে। তেখেতে সেই সহায় কৰাখিনি ভিডিঅ' বনাই ইউটিউবত দিছে, আৰে দিবই, কাৰণ তেখেতে সেইটো নিজৰ ভিডিঅ' বনাই নিজে নিজৰ চেনেলত দিছে, আনৰ পৰা কপি কৰা নহয়, আৰু দস্তুমত নিজৰ পইচা খৰচ কৰি কৰি তাত দি আছে। হয়তো এজন চৰকাৰী চাকৰিয়ালে তেনেধৰণে সহায় নকৰে। গতিকে তাতো যদি মানুহৰ হিংসা লাগে, জ্বলে, কেনেকৈ হ'ব বাৰু? আমাৰ মানৱ জাতিটো সঁচাকৈয়ে ইজনে সিজনক আমি কেতিয়াও আগবঢ়াই নিবলৈ চেষ্টা নকৰোঁ। এটা ছাবস্ক্ৰাইব বা এটা কমেণ্ট বা এটা শ্বেয়াৰ কৰিবলৈ আমি টাচ কৰিবলৈ মানে টান পাওঁ, কিজানি আগবাঢ়ি যাব। বাকী পইচা পাতিৰে সহায় কৰাটো দূৰৰ কথা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।